বা বা ক'ত আছা তুমি? এইফালে আছোন, মই কিবা এটা কথা কওঁ তোমাক। ইমান দেৰি হ'ল, বানো কিয় আহি পোৱা নাই বা? অঁ মা বানো ক'ত আছে? ক'লৈ গ'ল বা? অঁ ৰ বাৰ ঘৰত নাই, তাই আজি শ্বপিঙলৈ গৈছে, কিবা বস্তু আনিব হেনো। কি বাক মোৰ কিবা এটা কথা ক'ব লগা আছিল, কথাটো এতিয়া কোৱাই নহ'বচোন। অঁ বাৰা অলপ দেৰিতে আহি পাব ৰ। তোৰনো কি হ'ল, কি কথা আছে মোকে কচোন। হ'ব দিয়া, তুমি জানিব নালাগে, মই তাইকে ক'ম, তাইক আহি ল'ব দিয়া। কি তাইকহে কথা ক'ব পৰা হ'লি, মোকনো কিয় নকওঁ, কচোন কি কথা। এই নাই অ' মা, তুমি জানিব নালাগে দিয়া, তাইকে ক'ম, তাইক আহি ল'ব দিয়া, তুমিও শুনিবা তেতিয়া। হে প্ৰভু, আজি যে এখনো বাছ নাই কিয়? মই হাতে এনেকুৱা হ'ব লাগেনে? কোনোবা এজন কথা কৈ মানুহ থাকিলেও যেন কোনোবা এটা আহিলে অকণমান ভাল আছিল, কথা ক'ব পাৰিলোঁ হয়। যেন কোনোবা আহিছে, তেওঁৰ লগতে অলপ সময় কথা পাতিম বাছখন অহালৈকে। ৱাও, ধুনীয়া গান গাই দেখোন, গায়কে নেকি? হাই, বাছ এখনো অহা নাই নেকি? নাই, আপুনি আহিলে ভালে কৰিলে, মোৰো এটা কথা কোৱা মানুহ হ'ব। মই তেতিয়াৰ পৰা অকলে এনেই ব'ৰ্ড হৈ আছিলোঁ ইয়াতে। ছোৱালীজনীও বহুত ধুনীয়া দেখোন। ৱাও, তাইৰ কথাখিনিও বহুত ভাল লাগিছে। ৱাও, ল'ৰাজনোচোন বহুত ধুনীয়া, চাউণ্ডটোও ভাল আৰু গানো গায়।